Hello everyone, নমস্কাৰ মই ৰশ্মি আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ' মই গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছো নিশ্চয় গম পাইছে এফালে গৈ আছো আমি গৈ আছো ডিব্ৰুগড় কিয় যাওঁ অলপ সময় পিছত গম পাব য'ত গৈ আছো তাত গৈ আপোনালোকক দেখুৱাম কলৈ আহিলো তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পায় আৰু মোৰে মাথা দেখিছেনে মই চুলি ধুইছিলোঁ তো চুলিখিনি নুশুকালে নুশুকাৰ কাৰণে মই মানে এনেকৈ গামোচা লগাই আহিলোঁ অলপ দূৰ যাব লাগিব যেতিয়া গৈ থাকোঁতে শুকাই যাব আৰু চেৰাম লগত লৈ আহিছোঁ লগাই ল'ম আৰু ফণি চনি লৈ আহিছোঁ শুকালে চুলিখিনি লগাই ল'ম আৰু আমাৰ লগত গৈ আছে এয়া এইফালে মা মূৰ চুৰ পুৰা হেৰি কৰি লৈছে বতাহ মাৰিছে দেখি আৰু আগফালে পাপা আৰু বেটা আৰু এইফালে গাড়ী চলাই গৈছে আমাৰ দাই দেখিছিলে ভাইটিৰ ছোৱালীজনীৰ যেতিয়া সুধি আছিলে তেতিয়া আপোনালোকক দাইক দেখুৱাইছিলোঁ তো চাই থাকিব শেষলৈকে আৰু দেখুৱাম কি পাৰোঁ চাই যাব হেল্ল' এভৰিৱান আপোনালোকক কৈছিলোঁ কলৈ যাম দেখুৱাম বুলি তো আহি পালোহি মই আহিলোঁ লগৰ এজনীৰ ঘৰলৈ বহুত দিনৰ পাছত লগ পাইছোঁ আৰু মাহেঁত গ'লগৈ ভিজি হস্পিটেললৈ ডিব্ৰুগড় তো তালৈ কেনেকৈ মিলাব পাৰোঁ চাই লওঁ যদি সময় হয়গৈ তেতিয়া ময়ো যাম এপাক তাত আছে ভাইটিৰ শহুৰেকৰ কিবা অকণমান বেমাৰ হৈছে তো তাতে এডমিট হৈ আছে ভিজি হস্পিটেলত মাহেঁত তালৈ গ'লগৈ মই সোমালোঁ লগৰজনীৰ ঘৰত বহুত কৈ থাকে এইফালে দিয়ে ঘৰলৈ যাওঁ তো মানে তাই নোসোমোৱাৰ কাৰণে বেয়া পায় ইমান দূৰলৈ আকৌ লখিমপুৰলৈ যাবলগীয়া হয়গৈ তো সোমাবলৈ কাৰণে অকণমান প্ৰব্লেম হৈ যায় আহিলে চিধা ইয়ালৈ আহিলে তেতিয়া তেনেকৈ ভাল হয় মানে গতিকে লৈ আজি মাহঁতৰ লগতে এনেকৈ মই গুচি আহোঁ বুলি গুচি আহিলোঁ তো সিহঁতৰ ঘৰটো দেখুৱাই দিছোঁ আৰু লগৰজনীকো দেখুৱাম আপোনালোকক চাই থাকিব আহিব অকণমান সময় হ'ল আমি চাহ তাহো খালোঁ চাহ তাহ খাই বৈ মেলি এতিয়া বহি আছিলোঁ বহি থাকোঁতে ভাবিলোঁ অকণমান ভিডিঅ' কৰি দিওঁ আৰু লগৰজনী হৈছে এইজনী আৰু তাই কিবা বনাই আছে চব্জি কি বনাই আছ মাংস কি মাংস ব্ৰইলাৰ মাংস বনাই আছে ৰঙা কৰি দিছে আৰু এইফালে আমাৰ বেটা তাই ল'ৰাটোৰ খেলা বস্তু লৈ পিনি খেলি আছে আৰু দেউতা গৈছে তাৰ লগৰজনী পুতেকক স্কুলত থ'বলৈ কাৰণে আৰু এইফালে মা হয় এয়া হাই কৈ দিয়ক এয়া মা আৰু গুচাই আছে ভুল আৰু চাই থাকিব এনেকৈ অকণমানকৈ দেখুৱাই থাকিম গোটেইবোৰতো দেখুৱাবলৈ সম্ভৱ নহয়গৈ তো চাই থাকিব শেষলৈকে আৰু লগৰজনী ঘৰৰ পৰা যামগৈ এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ ভাত পানী খাওঁতে কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে ইমানেই কথা পাতিলোঁ ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ আৰু এতিয়া যামগৈ আৰু পাপাহেঁত আহিলে নিবলৈ সেইফালে ঘৰ গাড়ীয়ে লৈ অহা হৈছিলে যামগৈ আৰু এই নাম হৈছে শিখা আমি ডিব্ৰুগড়ত লেবৰেটৰী টেকনিচিয়ানৰ প্ৰেক্টিকেল যেতিয়া কৰি আছিলোঁ কৰি থাকোঁতে তাইক লগ পোৱা এবছৰ লগ পাইছিলোঁ বহুত ভাল লাগে আৰু এতিয়া বহুত দিনৰ পিছত লগ পাইছোঁ ভাল লাগিছে পুৰণা মানে স্মৃতি ৰোমন্থন হোৱা লিখাকৈ হৈ গৈছে ভাল লাগিছে আৰু কি ক'ম কেনেকুৱা লাগিলে লগ পাই বহুত দিনৰ মূৰত লগ পাই মানে বহুতেই ভাল লাগিলে কি বুলি ক'ম এতিয়া ভাবিবই মানে কি সেইখিনি মনোভাৱখিনি ক'বই ক'বলৈ মানে খুলি ক'বলৈ অকণমান চবৰে দিগদাৰ হৈ যায় তো নোৱাৰিছোঁ খুলি ক'বলৈ চব মেচিয়ৰ হৈ গ'ল এতিয়া একদম ল'ৰা ছোৱালী মাক হৈ গ'ল মোৰো ল'ৰা এটা আছে তাইৰো ল'ৰা এটা আছে আৰু তাইৰ মানুহজনে কিয় কৰে BSF কৰে আহি আছে লগ পালোঁ কিন্তু লগত ভিডিঅ' কৰিবলৈ নহ'লে তেখেত এতিয়া ওলাই গৈছে অলপ আৰু আমি এতিয়া যামগৈ লগ নাপামগৈ আৰু চাই যাব আমি মেডিকেলত পাপাহঁতকো মা আছে মেডিকেলত অহা নাই এতিয়া পাপাহঁতে আহিছে নিবলৈ তো দেখুৱামগৈ অকণমান ভাইটিৰ শহুৰেকক চাই যাব হেল্ল' এভৰিৱান আহি এতিয়া ঘৰ পালোহি আন্ধাৰেই হ'ল 6:30 বাজিলে ঘৰ পাওঁতে আৰু আমাৰ ডিব্ৰুগড়ত লগৰজনীৰ ঘৰৰ পৰা আহি ভিডিঅ' কৰা নহ'লে ডিব্ৰুগড় টাউনত আমি ভিজি হস্পিটেললৈ গৈছিলোঁ মই মাটো তাতে আছিলে আপোনালোকক কৈছিলোঁৱে পাপাই আৰু দাইজনেহে মোক নিবলৈ আহিছে লগৰজনীৰ ঘৰৰ পৰা তো আমি গৈ পেলাই হস্পিটেলত ভিডিঅ' কৰিবলৈ নহ'লে তেনেকৈ হাতত মাত্ৰ 5 মিনিট সময় দিছে গাৰ্ডকেইটাই ক'লে যে এইটো ভিজিটিং সময় নহয়
আপোনালোকক সোমাবলৈ নিদিওঁ বুলি কৈছিলে। ৰিকুৱেষ্ট কৰাৰ পিছত আৰু দিলে। আমি বেছি সময় নকৰোঁ বুলি কোৱা দেখি আমি মই আচলতে পাপাহঁতে আৰু দাইহঁতেতো আগতেই লগ কৰিলেই, মইহে মাত্ৰ 5 মিনিটৰ কাৰণে গৈ আৰু খা খবৰ ল'লোগৈ, আৰু তাতেনো গৈ কি ভিডিঅ' কৰি থাকিমগৈ। সেইবাবে ভিডিঅ' কৰা নহ'লে, আৰু টাউনতো আহি পিনি ভিডিঅ' কৰা নহ'লে। আমি হস্পিটেলতে গাড়ী থলোঁ। গাড়ী থৈ এপেত উঠি আমি থানা চাৰিআলি গ'লোঁ। থানা চাৰিআলিতে পাপাহঁতে কিবা খাই ল'লে। লগৰজনীৰ ঘৰত পাপাহঁতকো খাবলৈ কৈছিলে, কিন্তু পাপাই নাখাওঁ বুলি ক'লে। মা কাৰণ মেডিকেলত থাকি গ'ল, তো গোটেইখিনি যোৱা হ'লে খাই থৈ আহিলেহেঁতেন তাতে ভাতটো। মা নোযোৱাৰ কাৰণে মানে মাক অকলে থাকি যাব। মইতো খালোঁৱেই তাতে, মা অকলশৰীয়া হৈ যাব দেখি পাপাহঁতে নাখালে। আৰু আহি আমি থানা চাৰিআলিতে মই বেটাই চাওমিন খালোঁ, আৰু পাপাহঁতে খালে ভাত ছাগলী মাংসৰ লগতে খাইছিলে। কিন্তু মই ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে, আৰু কিনো কৰি থাকিম মানুহৰ মাজত ভিডিঅ'। আৰু বজাৰত সোমালোহি আহি থানা চাৰিআলিৰ ওচৰতে, আৰু আহি নাইটি ল'লোঁ। মাও নাইটি ল'লে আৰু এটা ঘড়ী ল'লোঁ। দেখুৱাম বাৰু আপোনালোকক পাছত কেতিয়াবা ভিডিঅ'ত। আজি বহুত ভাগৰ লাগি আহিছে, এতিয়া নেদেখুৱাওঁ আৰু ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমেই পায়। আৰু কাইলৈ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ বাই বাই।